গুড মৰ্ণিং গাইজ। আজি মই আপোনালোকৰ ওচৰত এবিধ বস্তু লৈ আহিছোঁ। চাওকচোন এই বস্তুবিধ। এইবিধ হৈছে ফুল, শেৱালি ফুল। এই শেৱালি ফুলটো দেখিবলৈ ইমান ধুনীয়া। চাওকচোন, এই শেৱালি ফুলটো আহিন মাহত ফুলে আৰু শেৱালি ফুল ৰাতি ফুলে বুলি কয়। আমাৰ এডাল গছ আছে আৰু ইমান ধুনীয়াকৈ শেৱালি ফুলবোৰ ৰাতিপুৱা উঠিয়ে দেখোঁ যে শেৱালি ফুলবোৰ সৰি আছে আৰু সেইবোৰ মায়ে বুটলি থৈছে আৰু তাৰে আজি মই ৰেচিপি এটা বনাম। আৰু এইয়া গছডাল শেৱালি ফুল দুডাল আছে একেলগে, তাত কিবা কিবি বেলেগ গছো উঠিছে, ফুল চল এনেকুৱা। এতিয়া বলকচোন শেৱালি ফুলৰ পৰা কিনো ৰেচিপি আপোনালোকৰ ওচৰত মই দাঙি ধৰোঁ, চাই ল'ব। ৰেচিপিটোৰ বাবে আমাক লাগিব শেৱালি ফুল, লগতে লাগিব আদা, নহৰু, জলকীয়া, জিৰা, ধনিয়া, জালুক আৰু অকণমান পিঁয়াজ। আৰু এই গোটেইখিনি আমি ধুনীয়াকৈ মিক্সিত পিচি ল'ব লাগিব। শেৱালি ফুলৰ লগত যিহেতু মাছ বনাম, তাৰ কাৰণে মই লৈছোঁ ৰৌ মাছ আৰু মাছখিনি ভালকৈ ধুই নিমখ হালধি সানি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে মই শেৱালি ফুলৰ ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু তাত আন্দাজমতেই মিঠাতেল দিম আৰু তাত তেলখিনি গৰম হোৱাৰ পিছতে আমি কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান গৰম হোৱাৰ পিছতে তাত মই দিম পাঁচফোৰণ আৰু পাঁচফোৰণ দি অকণমান লৰাম। তাৰ পিছত লৰাই মেলি যিটো আমি শেৱালি ফুলৰ পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টটো তাত ঢালি দিম আৰু পেষ্টটো দি পেলাই তাত আমি দিম নিমখ আৰু হালধি আৰু এইখিনি অকণমান আৰু এতিয়া লৰাই দিম। এই পেষ্টখিনিৰ পৰা যেতিয়ালৈকে আমাৰ তেলখিনি বিৰি নাহে তেতিয়ালৈ আমি এইখিনি লৰাই থাকিম। আন্দাজমতে ইয়াত পানী দিম আৰু এইখিনি ভালকৈ উতলিবলৈ দিম আৰু ভালকৈ উতলাৰ পিছত আমি অকণমান বাতি এটাত আটা গুৰি মিক্স কৰি লৈ সেই আটা গুৰি পানীখিনি ইয়াতে দি দিম। এতিয়া আমি এইখিনি ভালকৈ উতলিবলৈ দিম আৰু উতলাত ইয়াতে আমি মাছ দি দিম। মাছ দিয়াৰ পিছত আমি 5-10 মিনিট সময়ৰ বাবে এইখিনি উতলাম আৰু গেছ অফ কৰি দিম। আৰু এয়া ফাইনেলি আমাৰ ৰৌ মাছ আৰু শেৱালি ফুলৰ আঞ্জা খাবলৈ ৰেডি হৈ গ'ল। আশা কৰোঁ আজি মোৰ এই ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পালে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো পাৰে যদি শ্বেয়াৰ কৰিব। আৰু এইখিনিতে এটা অনুৰোধ কৰোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।